কষ্ট কৰিছোঁ বা মানে বহুত আগুৱাই আহিছে যে নাৰীসকলে মানে অমেন্সবিলাকে মানে মোৰ নিচিনাকৈ ওলাই আহিব লাগে, পিছ পৰি থাকিব নালাগে। লাজ কৰি বা ভয় কৰি পিছ পৰিলে চব বস্তুৱে পিছ পৰি যায়। আজি মই যিখিনি কষ্ট কৰি পেলাই আজি মিছ বাক্সাও হৈছোঁ, অলপতে বৰমাত সেইদিনাখন বেছিদিন হোৱা নাই, তাত এখন খেল খেলি আহিছোঁ আৰু এতিয়া ধুবুৰত 24 তাৰিখে মোৰ খেল আছে, মিছ আছাম হেৰি হ'ব, আছাম মিছ হ'ব। কষ্ট কৰিব লাগিব। আজি 3 মাহ হ'ল মই ভাত কোনো ধৰণে খোৱাই নাই, খুব ডাইটিঙত আছোঁ। ফ্ৰুইট আৰু চালাড এইবিলাকে খাই থাকিব লাগে। আৰু যিবিলাক আমাৰ এই গাঁও বা আমাৰ হেৰিবিলাকে যে সকলো মহিলাই এনেকৈ ওলাই আহি নিজৰ ফিটনেছটো সদায় মজবুত ৰখাৰ কাৰণে হেৰি কৰে, চেষ্টা কৰে। সেইটো কাৰণে মই বহুত হেৰি কৰোঁ আৰু কামনা কৰোঁ যে সকলো এই ছোৱালী বা মহিলাসকলে আহি সকলো ফিটনেছ কম্পিটিশ্যন চবে খেলিব লাগে। আজিকালি যুৱ প্ৰজন্ম আগুৱাই আহিব লাগে, কাৰণ প্ৰত্যেক জেগাতে বা প্ৰত্যেক ডিষ্ট্ৰিক্টতে খেলা হয়। গতিকে আমাৰ ইয়াতেও প্ৰত্যেক বছৰে হয়। এইটো পাতে ইয়াৰ প্ৰাঞ্জল বড়োই প্ৰত্যেক বছৰে আপোনাৰ এই কম্পিটিশ্যনখন পাতে। গতিকে সকলো ডেকা ল'ৰা আগুৱাই আহিব লাগে, পাৰ্টিচিপেট কৰিব লাগে। যিহেতু আমাৰ খৈৰাবাৰী অঞ্চলৰে আৰু আজি আমাৰ 3 বছৰ হ'ল বডি ফিটনেছ কম্পিটিশ্যন। ইয়াৰ দ্বাৰাই আপোনালোকে বৰ্তমান সমাজখনক কি বাৰ্তা বা কি মেছেজ দিব বিচাৰিছে? যিহেতু 3 বছৰে বিগত 3 বছৰে এই প্ৰদৰ্শন যি অনুষ্ঠিত কৰি আহিছে, আচলতে কি মেছেজ দিব বিচাৰিছে? মেছেজটো এইটোৱে, শৰীৰ চৰ্চাটো মানৱ জীৱনত অত্যন্ত ইম্পৰ্টেণ্ট হৈ পৰিছে, কাৰণ শৰীৰ চৰ্চাৰ যোগেদি আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। কাৰণ এইটোৱে মেছেজ। কিমানমান খেলুৱৈ আহি অংশগ্ৰহণ কৰিছে? এতিয়া আমাৰ টোটেলি 26 আৰু বৰ্তমান এজন আমাৰ অতিথি আমন্ত্ৰিত আছে, ৰীতা বসুমতাৰী। পদশেষত যুৱ প্ৰজন্মলৈ কি আহ্বান জনাব বিচাৰিছে? যুৱ প্ৰজন্মলৈ মই এইটো আহ্বান জনাওঁ, কাৰণ আমাৰ শৰীৰ চৰ্চাটো কৰক আৰু আমাৰ শৰীৰ চৰ্চা কৰি এজন ফিট সুস্থ সবল ব্যক্তি হৈ থাকক। এইটো সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে আজিকালি যুৱ প্ৰজন্মই আগুৱাই আহিব লাগে, কাৰণ আগৰ দিনৰ কথা বেলেগ আছিলে। আজিকালি শৰীৰ চৰ্চাটো হৈছে মেইন, বেমাৰ আজাৰৰ পৰা আদি কৰি চব ক্ষেত্ৰতে ভাল। খোৱা লোৱা, আজিকালি ডাইটটো মেইন, শৰীৰ চৰ্চা হৈছে মেইন ডাইটটোৰ ওপৰত। আপোনালোকে কি খায় ৰাতিপুৱাৰ পৰা ৰাতিলৈ, এইটো যে ডাইটৰ ওপৰত ডিপেণ্ড কৰে। আৰু চব মানুহে কয় যে শৰীৰ চৰ্চা কৰিব লাগে, আৰু শৰীৰ চৰ্চা কৰাটো ভাল। আৰু বহুত মানুহে যে কয় যে জিম কৰি কি হ'ব, জিম কৰিলে সকলো ক্ষেত্ৰতে ভাল। আজি আপোনাৰ বেমাৰ আজাৰৰ পৰা ভাল। আজি এজন ডক্টৰৰ তাত গ'লে ডক্টৰে ডাইৰেক্ট ছাজেষ্ট কৰে যে আপুনি কি কৰে, আপোনাৰ বেমাৰ আজাৰ কিহৰ কাৰণে হয়, আপুনি শৰীৰ চৰ্চা কৰক। শৰীৰ চৰ্চা নকৰে আপুনি ৰাতিপুৱা মৰ্ণিং ৱাক কৰক, য়োগা কৰক।